জনিয়াৰ কৰাৰকুৰত ২ নং ৰাজ্যিক ঘাইপথ নিৰ্মাণ হৈ থকাৰ কামত ঠিকাদাৰ আৰু বিভাগীয় ইঞ্জিনিয়াৰে কৰা দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। উল্লেখযোগ্য যে প্ৰায় ২ মাহ পূৰ্বে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই উক্ত খহনীয়া পৰিদৰ্শন কৰি ৪ কোটি টকাৰ জিঅ' বেগৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু ঠিকাদাৰ আৰু বিভাগীয় ইঞ্জিনিয়াৰ একমাত্ৰ লেহেমীয়া আৰু গাফিলতিৰ বাবে নামনি অসমৰ আমিনগাঁৱৰ পৰা অভয়াপুৰীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথ জনিয়া বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ বুকুত বিলীন হৈ যোৱা উপক্ৰম হৈছে বুলি ৰাইজে কয়। এই ৰাস্তাৰ আমাৰ যিটো জনিয়া পাল্টত বেকী নদীৰ কাষতে এইটো আমাৰ গৰাখহনীয়াৰ ফলস্বৰূপে ৰাস্তাটো সম্পূৰ্ণ বন্ধ হৈছে। প্ৰশাসনে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে এতিয়া টেম্পৰাৰী মেজাৰ হিচাপে আমি নতুনকৈ ৩০ ফুটৰ এটা নতুন ৰাস্তা এটা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইটো এতিয়া যিহেতু টেম্পৰাৰী হ'ব আৰু বাকীখিনি পাৰ্মানেণ্ট নেচাৰত আমাৰ PWDক ইতিমধ্যে প্লেন এষ্টিমেট বনাব দিছোঁ আৰু ৱাটাৰ ৰিচোৰ্চে ইতিমধ্যে প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰি আছে। ইয়াৰ আগতেও মন্ত্ৰী পীযুষ হাজৰিকা আহিছিলে, গতিকে সেইটো কামে এতিয়া চলি আছে। মই ভাবোঁ ইয়াৰ আগন্তুক দিনত হয়তো আমিতো ৰাখিব পাৰিম বুলি বিশ্বাস এটা আছে। কিন্তু ছাৰ, যি ঠিকাদাৰে কাম কৰিছে বা ৱাটাৰ ৰিচোৰ্চে কাম কৰিছে, ইয়াৰ ৰাইজে অভিযোগ কৰিছে যে তেওঁলোকে মানে কামখিনি দুৰ্নীতি কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত ৱাটাৰ ৰিচোৰ্চৰ যিমানখিনি কাম কৰি আছে, এতিয়া কামখিনি কৰি আছে যিটো নৰ্মছ প্লেন এষ্টিমেট আধাৰতে কামটো কৰি আছে। কিন্তু দুৰ্নীতিটো কেতিয়া দুৰ্নীতি হ'ব? যদি তাতে জিঅ' বেগ যদি নাপালেহেঁতেন, জাম্বো বেগ পেলাইছে, জিঅ' বেগ নেটিং কৰি আছে, গতিকে সেইটোতো আমি আধাৰত মানে এনে ক'ব পাৰোঁ, কোৱাটো সহজ কথা। কিন্তু টেকনিকেলি যদি আমি চাওঁ, টেকনিকেলি যিমানখিনি কাম আছিলে সেইটো এজ পাৰ যিটো প্লেন এষ্টিমেটৰ আধাৰতে কৰা যায়। আৰু যিহেতু এই ডিপাৰ্টমেণ্টটো এনেও হৈছে কি, যিহেতু নদীৰ আমাৰ বেকী নদী, কাৰণ মই আগতে পূৰ্বতে সৰভোগৰ বিধায়ক আছিলোঁ, গতিকে মই গৰাখহনীয়া বানপানীৰ লগত ভালদৰে অভ্যস্ত। বেকী নদীৰ যিটো নেচাৰ, সেই নেচাৰটো হৈছে কি, আমাৰ মাটিখিনি হৈছে বালিচহীয়া মাটি। তেনেকুৱা নখন্দা নদীতটো আপোনাৰ গৰাখহনীয়া শুনা নাই, কেতিয়াও শুনা নাই। টিহু নদীত গৰাখহনীয়া শুনা নাই। তাৰমানে টিহু নদীয়ে হওক বা আমাৰ নখন্দা নদীয়ে হওক, তাতে মাটিটো হৈছে কি আঠালতীয়া মাটিৰ কাৰণে সেইটো সহজে পাৰটো ভাঙি নাযায়। একেবাৰে মথলগুৰিৰ পৰা নাৰায়ণগুৰিৰ পৰা যদি আমি চাওঁ, এইপিনে আহি যেতিয়ালৈ ব্ৰহ্মপুত্ৰ পৰিছে, ব্ৰহ্মপুত্ৰ পৰালৈ আমাৰ এণ্টায়াৰ মাটিখিনি বালিচহীয়া মাটি। আৰু সেইকাৰণে আমি ৱৰ্ল্ড বেংকৰ এটা প্ৰজেক্ট ইতিমধ্যে ধৰিছোঁ। আমি আপটো একদম নাৰায়ণগুৰিৰ পৰা আপটো ব্ৰহ্মপুত্ৰলৈ যিমানখিনি তেনেকুৱা মানে ইৰ'শ্যন প্ৰ'ন এৰিয়া আছে, ইৰ'শ্যন প্ৰ'ন এৰিয়াত এতিয়া সদ্যহতে আমি ৪০০ কোটি টকাৰ এটা প্লেন, মই যেতিয়া বিধায়ক আছিলোঁ সৰ্বগত, তেতিয়াৰ পৰা প্ৰচেষ্টা চলি আছিলে। কিন্তু ৱৰ্ল্ড বেংকৰ কাম বিভিন্ন ধৰণৰ প্লেন এষ্টিমেট চোৱা মেলা কৰে, কিন্তু এতিয়া সেইবোৰ মানে টেকনিকেলি পাছ হৈ গৈছে। ৱৰ্ল্ড বেংকৰ কামটো হোৱাৰ পিছত মই ভাবোঁ যে এই অঞ্চলৰ মানুহে কিছু হ'লেও অন্ততঃ নিস্তাৰ পাব বুলি মই আশাবাদী। ডিপাৰ্টমেণ্টে কৰি আছে নে ঠিকাদাৰে কৰি আছে? কাম কৰে ডিপাৰ্টমেণ্টে কৰে। আৰু ডিপাৰ্টমেণ্টে কেনেকৈ কৰে? ডিপাৰ্টমেণ্টে কাৰোবাক দায়িত্ব দিয়ে, কিন্তু ঠিকাদাৰে যাকে নিদিয়ক কিয়, আল্টিমেটলি এজ পাৰ দ্য গাইডলাইন অফ দ্য গভৰ্ণমেণ্ট, গাইডলাইন অফ দ্য প্লেন এষ্টিমেট মানে কৰে। গতিকে ঠিকাদাৰে নিজাববীয়াকৈ কাম কৰিব নোৱাৰে, কাম কৰি ডিপাৰ্টমেণ্টে কৰে। আৰু সেইকাৰণে ডিপাৰ্টমেণ্টৰ যিমান ইঞ্জিনিয়াৰে হওক, ইয়াতে যোৱাকালি এচি আহিছিলে আৰু ডিপাৰ্টমেণ্টৰ যিমান বিষয়া আছে লাগি আছে, গতিকে ডিপাৰ্টমেণ্টৰ মানুহে তদাৰক কৰে আৰু কামখিনি ইমপ্লিমেণ্টেশ্যন দায়িত্ব দিয়ে, এটা ঠিকাদাৰৰ দায়িত্ব দিয়ে, সেইটো আধাৰতে চলি আছে। এতিয়া পানী ধৰক কমিছে, কিন্তু কমাৰ সময়ত টেকনিকেলি চেংচন হৈ পেলাই আহিব লাগিব। চেংচন যদি নহয়, তেতিয়া ডিপাৰ্টমেণ্টে কেনেকৈ কৰিব পাৰিব বা ঠিকাদাৰেনো কিয় কৰিব? গতিকে সেইকাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াতে অহাৰ পিছত, তেখেতে নিৰ্দেশ দিয়াৰ পিছত, যেতিয়া পানী কমাৰ পিছত আৰু তাৰপিছতে চেংচনটো হৈছে। যেতিয়া বেকী নদীতটো বহুবাৰ পানী কমিলে, বহুবাৰ পানী বাঢ়িলে, কিন্তু ৱৰ্ল্ড বেংকৰ কাম এতিয়া চেংচন হৈছে। কিন্তু আমি 2011 চনৰ পৰা লাগি আছিলোঁ। গতিকে তেতিয়া অকল মই নহয়, আমাৰ জনিয়া সমষ্টিৰ MLA ৰফিকুল ইছলাম আৰু বাগবৰৰ MLA, কাৰণ আমাৰ এই বেকী নদীটো 3টা সমষ্টিৰে পাৰ হৈ যায়, সৰভোগ সমষ্টি, জনিয়া সমষ্টি, বাগবৰ সমষ্টি। আমি তিনিওগৰাকী এই ক্ষেত্ৰত আমি বিধানসভাৰ মজিয়াতে হওক 2011 চনৰ পৰা লাগিছিলোঁ। ডিপাৰ্টমেণ্টক আমি হেঁচা প্ৰয়োগ কৰিছিলোঁ। মই নিজেও দিল্লীত 2-3বাৰ গৈছোঁ, যাৰ ফলস্বৰূপে এতিয়া আৰু এই ক্ষেত্ৰত আমাৰ বৰ্তমানৰ ছুপাৰনেণ্ট ইঞ্জিনিয়াৰ আমাৰ পুলক চৌধুৰী বহুত মানে অৰিহণা আছে, কাৰণ তেখেতে গোটেই টেকনিকেলি ডিজাইন বনোৱাৰ কাৰণে ময়ো দিল্লীত 2বাৰমান পঠাইছিলোঁ। গতিকে মই ভাবোঁ যে এইবাৰ সেই কামটো সম্পূৰ্ণ হ'লে আমি জনিয়াৰ অঞ্চলৰ বিশেষকৈ যিটো আমি শুনি থাকোঁ, মছজিদ গ'ল, স্কুল গ'ল, মাটি গ'ল, অমুক গ'ল, এই যিটো বিস্তৰ যিটো সমস্যা, এই সমস্যাটোৰ পৰা সমাধান পাম বুলি মই দৃঢ় বিশ্বাস। ছাৰ, ৰাইজৰ যাতায়াতৰ কাৰণে কিবা সুবিধা কৰি দিব নেকি? এতিয়া ক'লোঁ আমি 30 ফুটৰ আমি ৰাস্তা ইতিমধ্যে আমি নতুনকৈ বনাম, ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু তাত এতিয়া টেম্পৰাৰী মেজৰ বনোৱা হ'ব। আৰু তাৰপিছত আমি PWDৰ কাৰণে এষ্টিমেট বনাইছোঁ পাৰ্মানেণ্ট, কাৰণ এই ৰাস্তাটো আমি নাপাম, জীৱনত কেতিয়াও নাপাম। এইখিনি প্ৰটেকশ্যন কৰিলেও এই এলাইনমেণ্টটো নাপাওঁ।
নতুন এলাইনমেণ্ট ল'ব লাগিব, গতিকে অলপ কাৰ্ভ হ'ব ৰাস্তাটো। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, নাৰদ লাইভ।